Hello friends, welcome to my channel SDA Powerful. SDA Powerful channelটো তৰফৰ পৰা আপোনালোকে সকলোকে স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আজি মই লৈ আহিছো আপোনালোকৰ মাজত 20টা অতি গুৰুত্বপূৰ্ণ MCQs। আপোনালোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ যিসকল বন্ধু-বান্ধৱীয়ে আগন্তুক অসম ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস, ৰেলৱে, অসম পুলিচ, SSC আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবোৰ দিম বুলি ভাবিছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু ফ্ৰেন্ডছ, ভিডিঅ'টো যদি ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব। যিসকল বন্ধু-বান্ধৱীয়ে মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনে বলকচোন ফ্ৰেন্ডছ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? তামিলনাডু, চেন্নাই, ৰাজস্থান। সো আপোনালোকে যদি ইয়াৰ সঠিক এনসাৰটো জানে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকক মই ৰাইট এনসাৰটো কৈ দিছোঁ, মীনাক্ষী মন্দিৰ তামিলনাডুত অৱস্থিত। অপশ্যন নম্বৰ ক ইজ দ্য ৰাইট এনসাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? সমুদ্ৰগুপ্ত, কনিষ্ক, চন্দ্ৰগুপ্ত, হৰ্ষবৰ্ধন। সো ফ্ৰেন্ডছ, কাৰেক্ট অপশ্যনটো হ'ব ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক কোৱা হয়। অপশ্যন নম্বৰ ক ইজ দ্য কাৰেক্ট এনসাৰ। মনত ৰাখিব ফ্ৰেন্ডছ, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 100 টকাৰ নোটত কিহৰ চিত্ৰ অংকিত আছে? খাচীৰ স্তূপ, লালকিল্লা, মংগলযান, ৰাণী কি ভাৱ। সো ফ্ৰেন্ডছ, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব 100 টকাৰ নোটত ৰাণী কি ভাৱৰ চিত্ৰ অংকিত আছে। অপশ্যন নম্বৰ ঘ হ'ব শুদ্ধ উত্তৰ। ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ফ্ৰেন্ডছ, আপোনালোকে ভালদৰে চাই ল'ব। সম্ৰাট শ্বাহজাহানৰ মৃত্যু হৈছিল 1658, 1659, 1666, 1697। সকল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব সম্ৰাট শ্বাহজাহানৰ মৃত্যু হৈছিল 1666। অপশ্যন নম্বৰ গ ইজ দ্য ৰাইট এনসাৰ। ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন অসমীয়া হৈছে মণিৰাম দেৱান, ধনঞ্জয় বৰগোহাঁই, পিয়লি ফুকন, গোমধৰ কোঁৱৰ। সো ফ্ৰেন্ডছ, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন অসমীয়া হৈছে গোমধৰ কোঁৱৰ। অপশ্যন ঘ। আপোনালোকে মনত ৰাখিব ফ্ৰেন্ডছ, ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। বৰ্তমান ভাৰতৰ হাইকোৰ্টৰ সংখ্যা কিমান? 24, 25, 52, 26। সো ফ্ৰেন্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্তমান ভাৰতৰ হাইকোৰ্টৰ সংখ্যা হৈছে 24টা। অপশ্যন নম্বৰ ক ইজ দ্য কাৰেক্ট এনসাৰ। আপোনালোকে মনত ফ্ৰেন্ডছ, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। ভাৰতৰ ৰাষ্ট্ৰপতিৰ বেতন কিমান? 10 লাখ, 7 লাখ, 5 লাখ, 6 লাখ। সো ফ্ৰেন্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ বেতন হৈছে 5 লাখ টকা। আপোনালোকে যদি ইয়াৰ সঠিক এনসাৰটো জানে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব ফ্ৰেন্ডছ। ভাৰতৰ কোন ৰাজ্যত প্ৰথম GST লাগু হয়? উত্তৰ প্ৰদেশ, অসম, বিহাৰ, জম্মু আৰু কাশ্মীৰ। সো ফ্ৰেন্ডছ, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব ভাৰতৰ প্ৰথম অসম ৰাজ্যত GST লাগু হয়। অপশ্যন নম্বৰ খ ইজ দ্য কাৰেক্ট এনসাৰ। ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ফ্ৰেন্ডছ। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন ফ্ৰেন্ডছ, পাকিস্তানৰ জাতীয় পশুৰ নাম কি? হৰিণ, মাৰখোৰ, বাঘ, হাতী। সো ফ্ৰেন্ডছ, পাকিস্তানৰ জাতীয় পশু হৈছে মাৰখোৰ। অপশ্যন নম্বৰ খ হ'ব কাৰেক্ট। সন্তোষ ট্ৰফী কোন খেলৰ লগত জড়িত? ক্ৰিকেট, হকী, ফুটবল, বেডমিণ্টন। সো বন্ধু-বান্ধৱীসকল, সন্তোষ ট্ৰফী হৈছে ফুটবলৰ লগত জড়িত। ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আপোনালোকে মনত ৰাখিব ফ্ৰেণ্ডছ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা ভিডিঅ'টো লাইক কৰিব। আজিৰ 11 নম্বৰত দিয়া আছে দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? শ্বাহজাহান, আকবৰ, হুমায়ুন, জাহাংগীৰ। সো ফ্ৰেণ্ডছ, ইয়াত আকবৰ স্পেলিংটো ভুল হৈ আছে, আকবৰ হৈ আছে, আপোনালোকে ভালকৈ চাই ল'ব। আমাৰ কাৰেক্ট অপশ্যনটো হ'ব দিল্লীৰ লালকিল্লা শ্বাহজাহানে নিৰ্মাণ কৰিছিল। অপশ্যন নম্বৰ ক ইজ দ্য ৰাইট এনসাৰ। ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ফ্ৰেণ্ডছ। আজিৰ নম্বৰ, বাবৰে প্ৰকৃততে ক'ৰ পৰা ভাৰতলৈ আহিছিল? খিৱা, খোৰাচান, ফাৰঘানা, সিস্তান। সো ফ্ৰেণ্ডছ, আমাৰ শুদ্ধ উত্তৰটো হ'ব বাবৰে প্ৰকৃততে
ফাৰঘানাৰ পৰা আহিছিল। অপশ্যন নম্বৰ গ হ'ব শুদ্ধ উত্তৰ। ফ্ৰেণ্ডছ, আজি 15 নম্বৰ কুৱেশ্যনটো যথেষ্ট ইম্পৰ্টেণ্ট হয়। ভাৰতত নতুন নীতি প্ৰৱৰ্তন কৰা হয় 1991, 2001, 2000, 2015। চ' ফ্ৰেণ্ডছ, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব ভাৰতত নতুন নীতি প্ৰৱৰ্তন কৰা হয় 1991। যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ফ্ৰেণ্ডছ, আপোনালোকে ভালকৈ চাই ল'ব। পলাচী যুদ্ধ কেতিয়া হৈছিল? 1657, 1757, 1557, 1457। ফ্ৰেণ্ডছ, এই প্ৰশ্নটো প্ৰায় অহা থকা দেখা যায়, আপোনালোকে ভালকৈ চাই ল'ব। আমাৰ পলাচী যুদ্ধ সংঘটিত হৈছিল 1757 চন। অপশ্যন নম্বৰ খ হ'ব শুদ্ধ উত্তৰ। কোন দেশৰ লগত ভাৰতৰ আটাইতকৈ দীঘল আন্তৰ্জাতিক সীমা আছে? আফগানিস্তান, চীন, নেপাল, বাংলাদেশ। চ' ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেশবন্ধু বাংলাদেশ পাইছিল বি.আৰ. আম্বেদকাৰ, চি.আৰ. দাস, বি.চি. পাল, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। চ' ফ্ৰেণ্ডছ, আমাৰ কাৰেক্ট অপশ্যনটো হ'ব দেশবন্ধু উপাধি পাইছিল চি.আৰ. দাস। অপশ্যন নম্বৰ খ হ'ব শুদ্ধ উত্তৰ। গৰু কোন দেশৰ জাতীয় প্ৰতীক? শ্ৰীলংকা, ভাৰত, নেপাল, ভূটান। যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ফ্ৰেণ্ডছ, আপোনালোকে ভালকৈ চাই ল'ব। গৰু হৈছে নেপালৰ জাতীয় প্ৰতীক। অপশ্যন হ'ব গ। ফ্ৰেণ্ডছ, আজি অন্তিম প্ৰশ্নটো আপোনালোকৰ বাবে। ফুল ফৰ্ম অফ IPL। IPLৰ ফুল ফৰ্ম মোক আপোনালোকে কমেণ্ট বক্সত জনাব। ফ্ৰেণ্ডছ, আজি আছিল একেইটাই কম্পিটিটিভ এক্সামৰ কাৰণে কেইটামান চিকিউৰ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে সহায় হ'ব। ভিডিঅ'টো যদি ভাল লাগে প্লিজ ফ্ৰেণ্ড ভিডিঅ'টো লাইক কৰিব। আজিলৈ বিদায় লৈছোঁ, পুনৰ আন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা দেখা। বাই বাই, বন্দে মাতৰম।